अप्रोच ऊंची हम तो दुनिया के बॉस मेरा अपनी हदसी तत्तों में फुल है ऐसी म्यूजिक सुनते हैं हाय हम तो दुनिया के बॉस बॉस हुक्म का इक्का बॉस अल्लाहों का सिक्का बॉस और चंद्रा पर लिखा बॉस 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 सिक्स मैन द शहर का Make way for the boss. Yo, mother, father, listen up. गली गली में शो है बॉस में इतना जोर एक बार भड़क जाए तो धमकी देगा वो राजीव यस बॉस কথা শুন কি কথা বস আজিকালি বেছি বাহিৰত ঘূৰা ফুৰা কৰি নকৰিবি বস বাহিৰত নগলে আমি চলিম কেনেকে ৰেচনে শেষ হৈ গৈছে বস কি কৰিবি আৰু উপায়তো নাই যাওঁ আজি কিবা কৰিব পাৰো নেকি তুমিনে বাহিৰত নাযাবি আজি খালি ওকে বস নহয় মানে বস চুপ লাহে লাহে কো মানুহে শুনিলে লাজ পাম নহয় মই বস তিনবাৰ কৈ বাদ দিম বস তিনবাৰ কবি দে বাৰু কো বস মই এটা কথা কম বস এটা না বহুত গীতা ক'ব পাৰিব কো মোৰ বস ভোক লাগছে বস কি কয় তই তিনি দিনৰ আগত তোক এটা চিংৰা কৈছো তোৰ আৰু ভোকে লাগিছে ঠিক আছে বস নুখুজো বস চুপ থাক বস কি মই এটা কথা কওঁ এটা নহয় বহুত গীতা ক'ব পাৰিবি কিন্তু খাবলৈ নুখুজিবি নুখুজো বস আকৌ মানে আমি আৰু এই সৰু সৰু ধান্দা নকৰো বস কিবা ডাঙৰ কিবা চিন্তা কৰিব লাগে বস ডাঙৰ চিন্তাটো কৰবা লাগিছিলে কিন্তু উপায় নাই কি কৰিবি বস মোৰ ওচৰত উপায় আছে বস কি উপায় কো কালি পৰা আমি তিনিটা ৰিস্কা চলাম বস তই কি কয় তই ৰিক্সা চলাম গাধ বুৰ্বক তই ৰিক্সা চলাব যাবি নেকি আমাৰ লগত নহ'ব এইটো কেঞ্চেল কৰ বেলেগ কিবা কৰিব লাগিব বস মই খবৰ পাইছো কি পাইছে দিল্লীৰ পৰা আমাক চুপাৰী যাচি আছে হয় নেকি দে বাৰু সেইটো কিবা কনফাৰ্ম কৰ তই তোৰ বিষয়ে ঠিক আছে বস মই তেনেহ'লে দিল্লী যাওঁ নেকি দিল্লী যাবি বস পইচা আছে পইচা ধাৰে ল'ম মনৰ তাৰ পৰা ধাৰে কি ল'বি মোৰ তাৰে কিবা থাকিব পাৰে লৈ যা এই এটিএমখন লৈ যা তাৰ পৰা কিবা ওলাই ল'বি অ'কে বস যা এতিয়া আমি বাৰু এতিয়া কি কৰো কিবা ভাবিছা নেকি তই বস কি মই এটা কথা কম বস কম না হৈছে বস আরে কো না আমি তো গালি নাপারে নাপুরো দেখো ভাই কো বস মোকো এখানে এটিএম দিয়ক কিয় মই ঠেলা কিনি ঠেলা চলাম তই ঠেলা চলাবি আৰু ওলাইছে তই তোৰ মাথাত বট বুদ্ধি গিলে কিয় আনি আছে কৈছোন তই বাৰে বাৰে কেনেকৈ কৈছো না বস এ ৰিহানক চাও ই ভাল ভাল কন্টাক্ট লৈ আছে তই ল'ব নোৱাৰা নাকি এটা কথা কিমান বাৰে বাৰে ক'ব লাগে তোক অলপ মাথা খাটাবি বছৰ এটা কল কৰো ৰ হেল্ল' বস ক'ত আছে বস মই আহি পালো বস এইমাত্ৰ নমিলো গাড়ীৰ পৰা বস কণ্টেক্ট পাইছো আপোনাক মই যাই কেনে কৈ আছো ঠিক আছে বস ঠিক আছে বস মই যাই আছো ৰাখিলো বস বস আহিলো বস কেনে হ'ল কেনে মানে বস কণ্টেক্ট পালো পালি নাই এই চা সি কণ্টেক্ট লৈ আহিল তই কি কৰি আছা খালি ঠেলা ঠেলাৰ পিছতে ঘূৰি আহিছা তই ঠেলা চাই কি লাভ হ'ব বস ইয়াক কৈ লাভ নাই হয় নেকি এক কচা কৈ লাভ নাই কাম নহ'ব ইয়াক বস কণ্টেক্ট পালো 30 লাখ টকাৰ 30 লাখ টকা আৰু আপোনাক কণ্টেক্টৰ এডভান্স ফণ্ড যাব দিছে কণ্টেক্টৰ এডভান্স কেই তাৰিখে যাব দিছে মোটামুটি আপোনাৰ 2 দিন পাছত যাব দিছে কণ্টেক্টৰ এডভান্স ফণ্ড হয় নেকি ঠিক আছে বাৰু আমি 2 দিন পিছত আমি যাওঁ আৰু বস আমি এইবিলাক কথা ইয়াতে ডিসকাস কৰিব নোৱাৰিম আড্ডাত যাই কিনে ডিসকাস কৰাটো ভাল হ'ব আড্ডাত যাই ডিসকাসটো ভাল হ'ব পিছত তই যে খুলেম ঘূৰি যায় এনেকৈ পিছত কিবা আছে না লগত হাতিয়া চাতিয়াৰ
বছ আপনি কি কয় মই মোৰ নিজৰ প্ৰটেকশ্যনটো ৰাখি লওঁ ৰাখি ল'বি ভাল হ'ব ৰাখাটো কিবা আছে না আছে চাব চাব নেকি দেখোচোন এইটো চাওক মই চা ৰাখিছোঁ অলপ চাই ইফালে তই ঠেলা ঠেলা ৰিক্সা কৰি লাভ নাই তোৰ আজিকালি তোক ভাল বুজি কৈছোঁ অলপ ভাল মাথা মাৰবি ঠিক আছে বছ যাওঁ এতিয়া শুনক আড্ডাত যাই কেনে কৰি আমাৰ আড্ডাত যো অঁ Yes, boss. তহঁতো যাবি ন আজি Oh, পিছে বৰ সাৱধানে কৰিবি দেই boss. সাৱধানতাৰ কোনো দৰকাৰ নাই ৰাতি পুতি থৈছোঁ এতিয়া খালি ৰিমোট মাৰিম কাই নেদেখে নহয় কাই নেদেখে নহয় গম নাপায় নেকি আমি আৰু দুজনে যাম যাই কিনে বহি কিনে ৰিমোটটো টিপি দিম কায়ো গম নাপায় আৰু তাতে কনষ্ট্ৰাকশ্যন বিল্ডিং এটা কৰা হ'ব সেইকাৰণে ডিলটো কৰিছোঁ আপোনাকতো কোৱাই নাই ভালকৈ তাৰমানে কামটো হ'ল তাতে আমি বম ব্লাষ্টিং কৰাৰ পাছত জেগাটো খালী হ'ব খালী হোৱাৰ পাছত তাতে এটা কোম্পানী খুলিব সেইকাৰণে আমাক কিমান চপাই আমাৰ কামটো হোৱাৰ পিছত আমাৰ পইচাখিনি ক্লিয়াৰ কৰিব লাগিব ক্লিয়াৰ কৰি দিব তাহোন কামটো হোৱাৰ পাছত তাহোনক এটা ভিডিঅ' ক্লিপ বনাই দেখাই দিলে হৈ গ'ল তাহোন ইমান দুবাৰ পৰা বাৰে বাৰে আহিব নোৱাৰিবা সেইটোতো হয় বাৰে বাৰে আনবা নোৱাৰা আমাৰো অলপ সেই কথা আছে না আমিতো বহুতবাৰ জাগা চেঞ্জ কৰি আছোঁ জাগা চেঞ্জ কৰি কৰি থাকি আছোঁ শুনি আছোঁ বোলে আমাৰ পূৰা ডেঞ্জাৰত আছোঁ ন বৰ্তমান আমাৰ বেছি বেছি বহুত মানুহ লগা আছে নহ'লে বছ আমি দুটা যাওঁ যাবি নেকি? যাবি না যাওঁ বছ মোৰ বগা লাগিছিলে চেটটো লৈ আহ নেকি চেটটো লৈ যা বছ বাপা ধুনীয়া চেয়াৰ আছে আপুনি এটা হওক বছ পামচাৰ গেলি কবি বছে পৰি যাব ধুনীয়া কিবা আছিল নেকি ডিল ছিল আমাৰ ডিল বছ এইটো কাম হোৱাৰ পাছতে ডিল কৰিম এতিয়া আমি যাওঁ না কি কৰবা যাবি নেকি অঁ দে বাৰু সাৱধানে যাবি হা অঁ যা যাই আছোঁ বছ বছ অঁ আমি যাম নেকি যাবি য়েছ বছ বাপা শুনি যে অঁ ইম্পৰ্টেণ্ট কথা আছে য়েছ কি আছিল মানে মোৰ ইম'চনেল ভাবিব পাৰে চ' তোমাৰ ফোনৰ মোবাইল দুটা দি যা হয় নেকি বহুত ভাল হ'ব তাৰমানে মোৰ ইম'চনেল ভগিলে আৰু কিবা বন্ধ কৰি দিব পাৰোঁ যিহেতু দিল এইটো আমাক দিলটো কৰিবই লাগিব ইম'চন কৰিলে লাভ নহ'ব না মোবাইলটো দি আপুনি তাৰমানে মোক ফোন মাৰি বন্ধ কৰিব কৰিব দিব পাৰোঁ ফটো নিদিব তাৰমানে সেইকাৰণে হ'ব পাৰে কিজানি তাৰমানে মোবাইলটো দি যা তেনেহ'লে বাছ এক কাম কৰোঁ ভোটটো দিব ৰিমোটটো দি যাওঁ বাছ ৰিম'ট দিলে কিনকে বুজাবি তহঁতে চৰি ৰিম'টটো দিব লাগিব বছ ঠিক আছে বাছ ঠিক আছে যা 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 ভালদৰে কৰিবি অঁ বাছ চাবি তোৰ যে নমৰিবি আৰু চাবি চিন্তা নকৰিব বাছ চিন্তা নকৰিব আজিতো হিৰোনে গেল কিবা কৰে আল্লাই জানে দেৱাৰো যি হয় হ'ব দে কবাই নৰং দে একলাই বহি আছোঁ কায়ো নাই কি কৰোঁ চিয়াৰটো ভাল কিবা লৰি থাকে হে কি হ'ব কি ক'ব দিম itu কোনে ভাই আন্দন কোন নাম্বার দিও হ্যালো কোন চিনি পোৱা নাই ও সোহানি মই বৰ্তমান অলপ দূৰত আছো দিয়া ইমাৰ্জেঞ্চি ক'ত আছো তুমি কি কুসুমা কি করেছো তুমি হেল্ল' 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 অ শুনাচোন হেল্ল' হেল্ল' শুনা না হেল্ল' মোবাইলটো মোৰ লগতে আছে
হৈছে বছ মই বৰবাদ হৈ গ'লো কি হৈছে বছ কি হৈছে বলক আটাত বলক বছ ইমান দিনতো বছ কান্দা নাই আজি কি ভাল লাগব বছে এটা ছোৱালীৰ কাৰণে বহুত দিন কিবা কিবি হৈছিল বহুত ঘটনা হৈছে ঘটনাবিলাক শুনবি চাওঁ